নমস্কাৰ আপোনালোক সকলোকে মই পুনৰবাৰ আদৰণি জনাইছোঁ। আজি মই লৈ আছোঁ আপোনালোকে আজি মই আপোনালোকক দেখুৱাম শিৱসাগৰ জিলা মহিলা সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান আৰু ঝুমৰ বিনন্দীয়া অনুষ্ঠানত অংশগ্ৰহণ কৰা শিল্পীসকলৰ সম্বৰ্ধনা অনুষ্ঠান। গতিকে বলক দেৰি নকৰাকৈ আমি প্ৰথম কাৰ্যসূচী জিলা সমিতিৰ সভাপতি কৰিবলৈ আগবাঢ়িছে। আসাম জনগোষ্ঠী জাতীয় মহাসভা তিন সনের 6 এপ্রিলে মহাসভা জনমূলেলা মহাসভা জনমূলেলা জনগোষ্ঠী জাতীয় মহাসভা শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আৰু আমাৰ জিলাখনৰ অন্তৰ্গত চাহ বাগিচাত অনুষ্ঠিত হোৱা আমাৰ নৱনিৰ্বাচিত যি জাতীয় মহিলা মহাসভা এই মহাসভা সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান আৰু এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আমি 24 ফেব্ৰুৱাৰী তাৰিখে আমাৰ জিলাখনৰ পৰা গুৱাহাটীত অনুষ্ঠিত হোৱা যি ঝুমৰ নৃত্য বিশ্বৰেকৰ্ড কৰিলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰা আমাৰ জিলাখনৰ শিল্পীসকলক যি সম্বৰ্ধনা আৰু অভিনন্দন অনুষ্ঠান এই অনুষ্ঠানৰ আজি আমাৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন ইতিমধ্যে সমাপন হৈছে। মই প্ৰথমতে আপোনালোক সকলোকে ইয়াত উপস্থিত আমাৰ প্ৰত্যেকটো জাতি প্ৰত্যেকটো সমাজৰ মুৰব্বীসকলক মহিলা সমিতিৰ আমাৰ সমূহ বিষয়ববীয়া আৰু প্ৰত্যেক সমাজৰ আমাৰ অসমত আমি বসবাস কৰা আমাৰ যি চাহ জনগোষ্ঠীৰ 106টা আমাৰ সমাজ আৰু জাতি আছে। এই 106টা সমাজ আৰু জাতি এটা উভয়হতীয়া সংগঠন হ'ল চাহ জনগোষ্ঠী জাতীয় মহাসভা আৰু আমি শিৱসাগৰ জিলা আমি একত্ৰিতভাৱে এই জাতীয় মহাসভা আগবঢ়াই নিবৰ কাৰণে আমি আৰু আপোনালোক সকলোৱে আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। ইতিমধ্যে আমাৰ প্ৰথম কাৰ্যসূচী শেষ হৈ গৈছে। ইয়াৰ পাছৰ কাৰ্যসূচী আমাৰ স্মৃতি দৰ্পণ। গতিকে শিৱসাগৰ জিলা সমিতিৰ সম্পাদক মহোদয় ইয়াৰ স্মৃতি দৰ্পণ কৰিবলৈ আগবাঢ়িছে। সকলোৱে
আজি বিভিন্ন সমাজসমূহ এটা সংগ্ৰামী যুগত প্ৰতিষ্ঠিত হৈছে আমাৰ সমাজখনৰ কাৰণে কাম কৰি আমাৰ আজি সমাজত আজি আমি সমাজ আজি আমি এটা চৰকাৰী কৰিছো আৰু সেই মহান ব্যক্তি মহান ব্যক্তি আজি আমি মঞ্চ পাইছো আৰু আমাৰ এই যি এখন সমাজৰ একত্ৰিত হৈ জাতীয় মহাসভাত সন্মানিত ব্যক্তি আমাৰ মাজত নাই আমি আজি ইতিমধ্যে আমাৰ দুটা কাৰ্যসূচী শেষ হৈ গৈছে আৰু ইয়াৰ পাছতে এতিয়া আছে সাংস্কৃতিক শোভাযাত্ৰা গতিকে সাংস্কৃতিক শোভাযাত্ৰাৰ শুভাৰম্ভ কৰিব আমাৰ জিলা এটা ভাল নাগৰিক হিচাপে আপুনি যেতিয়া গৌৰৱ হৈ যাব তো প্ৰথমতে আপুনি এখন ভাল মাতৃৰ গৰ্ভত ভাল পৰিৱেশত ভাল গৃহত আপুনি জন্ম ল'ব লাগিব। এই যাত্ৰাটো তাৰ পৰাই আৰম্ভ হয়। গৰ্ভত থকাৰ পৰাই এটা সন্তানৰ গোটেই ব্যৱস্থাটো তাৰ পৰা আৰম্ভ হয়।
সন্তানটো কোন দিশত যাব, কেনেকৈ গতি কৰিব, জীৱনত কি হ'ব, গোটেইটো তাৰ পৰাই আৰম্ভ কৰিব। আৰু সেইকাৰণে এই মহিলা ধৈৰ্যৰ প্ৰতীক, সাহসৰ প্ৰতীক। মহিলা যেতিয়া ধৈৰ্য ধৰে আৰু মহিলা যেতিয়া উগ্ৰমূৰ্তি ধাৰণ কৰে, আপুনি চাবচোন মহিলাৰ বহুত ৰূপ আছে আৰু সেই ৰূপবোৰ মানে সময়ে সময়ে আমি মহিলাসকলৰ ক্ষেত্ৰত দেখা পাওঁ। আৰু মই ভাবো যে মহিলাই ধৈৰ্য ধৰাৰ লগে লগে অলপ উগ্ৰ মূৰ্তি ধাৰণ কৰিব লাগে। আজিৰ সময়ত এই ধৈৰ্য ধৰা সেই ৰূপটো বাদ দিব লাগে, হয় নহয়? আজি উগ্ৰ হ'ব লাগে। আজি তাৰিখত মহিলা আজি তাৰিখত প্ৰতিবাদ কৰিব লাগিব, ঘৰত প্ৰতিবাদ কৰিব লাগিব, হৈ থাকে। আজি আমি দেখিছো এতিয়া অত্যাচাৰবোৰ অলপ লুকাই চুৰ কৰি হয়, আগততো অপেন হয়, হয় নহয়? একদম মোটা মানুহটো মাৰি মাৰি ৰাস্তা উলিয়াই দিয়ে। এইটো আমি দেখিছো কৰি দিনৰ দিনটো কষ্ট কৰে, পৰিয়াল পোহপাল দিয়ে। মইতো তেতিয়াই দেখিছো আমাৰ মায়েতো নিজে খৰি ফালি আমাৰ ঘৰ ইয়াত হয়তো সকলোৰে কামৰে খৰি পৰা মায়ে আছিল, হয় না? কি বলে তোর মায়ে খৰি পৰা আপনি যে সবকে মায়ে খৰি পৰা মায়ে নহ'ব। তো গতিকে আজি তেওঁলোকৰ আমি সন্তান, আমি 200 বছৰ হ'ল ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আহি আমি অসমত বসবাস কৰা। আমি এইটো মানে জেনেৰেশ্যন, আমি দেখিছো বহুত অভিজ্ঞতা আছে আমাৰ, কিন্তু আমি দেখি থাকিলে নহ'ব, আমি কাম কৰিব লাগিব। মহিলাসকলৰ কাৰণে কাম কৰিব লাগিব, মহিলাৰ অত্যাচাৰৰ বিৰুদ্ধে আমি মাত মাতিব লাগিব, মহিলাৰ সমস্যাৰ বিষয়ে আমি মাত মাতিব লাগিব, মহিলাৰ সমস্যা সমাধানৰ কাৰণে আমি আন্দোলন কৰিব লাগিব, মহিলাৰ দুখ বেদনা নাইকিয়া কৰিবৰ কাৰণে আমি কাম কৰিব লাগিব। আজি আমাৰ বাগিচাত বহুত সমস্যা, তাৰ ভিতৰত আমাৰ অন্যতম এটা সমস্যা এতিয়া চৰকাৰ আইন প্ৰৱৰ্তন কৰিছে কাৰণে অলপ কমিছে বাল্য বিবাহ। কিন্তু এটা কথা মই কওঁ, আইন কানুন জেল হাজত আমাক উদ্ধতি কৰিব নোৱাৰে। মানুহ জেললৈ গৈ বেছি পাপ কৰে, হয় নে? কি ক'লে ন, একবাৰ গেলি জেল আৰু যাব, হয় নে? জেল আইন কানুনে মানুহক উদ্ধতি কৰিব নোৱাৰে, পাৰে নেকি? মানুহৰ শুধৰণি নিজৰ মনৰ পৰা আমি হ'ব লাগিব, নিজৰ শুধৰণি আমি নিজে কৰিব লাগিব। মই যদি আজি ইয়ালৈ আহিছো, মই এটা ধুনীয়া সাজ পোছাক পিন্ধি আহিছো, মানে মই ভাবিলো যে মই আজি এনেকুৱা পিন্ধি যাম। আপোনালোকে আজি আহিছে, আমি এটা আহ্বান জনাইছিলো আমাৰ ঝুমৰৰ নাচনীবোৰক যে আপোনালোকে পাৰিলে সাজ পাৰটো পিন্ধি আহিব। কিমান ধুনীয়া লাগিছে। এইবোৰ নিজৰ মনৰ কথা, শিখৰ খাব, এইবোৰ কাম কৰিব লাগিব। এতিয়া বাগানত আগে হামিকে সাদা পাওঁ, কিন্তু ভালে আছিলে সাদাটো। তামোল খোৱা হ'ব, এখন গুটকা খায়, सबसे बड़ा वस्तु होगा लगे गुटखा। और एक सर्वे हलो आसाम में गुटखा सबसे बेसी बिक्री हुआ मियाँ मानुष के अंचल में और बागान अंचल में सबसे बेसी गुटखा बिक्री हुआ। गोवालपाड़ा में जहाँ मियाँ मानुष है और बीड़ी बिक्री हो गई, और गुटखा शिखर सबसे बेसी बिक्री हुआ जहाँ बागान है। গতিকে এগুলা স্বাস্থ্য বেয়া কৰা খেতি কৰা বস্তু এগুলা আমি বাঁচিব লাগিব। আমাৰ পঢ়া লিখা ল'ৰা ছোৱালীবোৰো ক'ৰবাত ইয়াত মানে অধ্যাপক তেওঁলোকক মানে ইয়াত পঢ়িছে, এইটো বেয়া কথা, এইটো খাব নালাগে। তো সেইকাৰণে মই এটা কথাই ক'ম যে নাৰীয়ে ইচ্ছা কৰিলে সমাজ পৰিৱৰ্তনৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা ল'ব পাৰে, যথেষ্ট ভাল কাম কৰিব পাৰে। সেইকাৰণে আমাৰ ঘৰখনে আমাৰ মূল প্ৰণালী বুলি কোৱা হয়, নহয়? আৰু সেই ঘৰখনৰ প্ৰিন্সিপালটো হৈ গ'ল সেই মাইনা। মাকে যদি ইচ্ছা কৰে নিজৰ ল'ৰাক ভাল কৰিম, কোনো শক্তি নাই যি ল'ৰা বেয়া হ'ব। ল'ৰা যদি বেয়া হয়, মই দেখিছো, মই অভিজ্ঞতাৰ পৰা কৈছো, মাকৰ মৰম চেনেহৰ কাৰণে বহুত ল'ৰা ছোৱালী বেয়া হয়, নে নহয়? আৰু যিগৰাকী মাকে মনত ঠিক কৰি লয় যে মোৰ ল'ৰাক মই ভাল কৰিমেই, তেনেকুৱা ল'ৰা ভাল হ'বই।
কোনো শক্তিয়ে তাক ৰখাব নোৱাৰে। গতিকে সেইকাৰণে মা শব্দটো মই আগতে কৈছো এটা বৃহৎ শব্দ। সেইকাৰণে আমি কওঁ যে মোৰ ফাৰ্ষ্ট লেট্ৰিনটো কোনটো? মোৰ ফাৰ্ষ্ট লেট্ৰিন মোৰ মা। মই মোৰ মাক কোলাত মই পায়খানা কৰোঁ, ফাৰ্ষ্ট লেট্ৰিন হয় নহয়? মোৰ ফাৰ্ষ্ট ৰান্ধনি ঘৰ কোনটো? মোৰ ফাৰ্ষ্ট ৰান্ধনি ঘৰ মোৰ মা। মই মাৰ ফাৰ্ষ্ট জন্ম হয় গাখীৰ খাওঁ, হয় নে নহয়? সেইগৰাকী মা কোন হয়? নাৰী হয়, হয়নে? আপোনালোকো এদিন মা হ'ব লাগিব। আপোনালোকে একদিন মা হ'ব লাগিব। গতিকে মা, মাতৃ আৰু মহিলা ইয়াৰ যথেষ্ট গুৰুত্ব দায়িত্ব আছে, যথেষ্ট মানে আপোনালোকৰ গুৰুত্ব আছে। আজি গোটেই সমাজ পৰিৱৰ্তনৰ দিশত আজি যদি আমি চাওঁ, আমি যদি ৰাজনৈতিকভাৱে চাওঁ, আজি ৰাজনৈতিক দলবোৰে কি কৰে? চব মহিলাক লৈ আজি ৰাজনীতি কৰে। আগৰ আমি চৰকাৰ দেখিছিলো, আগৰ চৰকাৰবোৰে মামনি এইবোৰ আঁচনি চব মহিলাৰ কাৰণে কৰিছিল। এতিয়াও চৰকাৰ যিবোৰ চলি আছে, এতিয়াও চব মহিলাৰে আত্মসহায়ক গোট কিবা চব মহিলাক লৈ চব চলি আছে। কাৰণ জানে আৰু এইটো সত্য কথা যে মহিলাই চব পৰিৱৰ্তন নিয়ম মানি চলিম আৰু মহিলা মহাসভাৰ সৰ্বাংগীন উন্নয়নৰ হকে নিস্বাৰ্থভাৱে নিষ্ঠা সহকাৰে কাম কৰি যাম। আকৌ এবাৰ কওঁ, মই শ্ৰীমতী ৰাইজৰ আগত শপত লওঁ যে অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ সংবিধানৰ নীতি নিয়ম মানি চলিম আৰু নিষ্ঠা সহকাৰে কাম কৰি যাম। অসম চাহ জনগোষ্ঠী জাতীয় মহাসভা, অসম চাহ জনগোষ্ঠী মহিলা মহাসভা, মহিলা শক্তি, মহিলা শক্তি, মহিলা শক্তি, মহিলা শক্তি। আজিৰ ভিডিঅ'টো আমি ভিডিঅ'টো ভাল লাগে মহিলা শক্তি আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।